নমস্কাৰ, স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰটো এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ। বহু জল্পনা কল্পনা অৱসান ঘটাই আজি বিধায়ক পদ ত্যাগ কৰিব মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰু আজি পদত্যাগ পত্ৰ বিধানসভা অধ্যক্ষৰ হাতত দিব ৰূপজ্যোতি কুৰ্মীয়ে। আৰু ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰটো এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ। চতুৰ্থবাৰৰ বাবে মৰিয়নি সমষ্টিবাসী ৰাইজে বিধানসভালৈ নিৰ্বাচিত কৰিছিল ৰূপজ্যোতি কুৰ্মীক আৰু 4বাৰকৈ কংগ্ৰেছ দলৰ হৈ মৰিয়নি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল এগৰাকী বিধায়কে আৰু কংগ্ৰেছৰ বাবে আজি এয়া মুখ্য আঘাত। আৰু ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰটো এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ। বহু জল্পনা কল্পনা অৱসান ঘটাই আজি বিধায়ক পদ ত্যাগ কৰিব মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰু আজি পদত্যাগ পত্ৰ বিধানসভা অধ্যক্ষৰ হাতত দিব ৰূপজ্যোতি কুৰ্মীয়ে। এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকক জনাই আছোঁ। চতুৰ্থবাৰৰ বাবে মৰিয়নি সমষ্টিবাসী ৰাইজে বিধানসভালৈ নিৰ্বাচিত কৰিছিল ৰূপজ্যোতি কুৰ্মীক আৰু কংগ্ৰেছ দলৰ হৈ 4বাৰকৈ কংগ্ৰেছ দলৰ হৈ মৰিয়নি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল এগৰাকী বিধায়কে আৰু কংগ্ৰেছৰ বাবে এয়া মুখ্য আঘাত।